সৰুপথাৰৰ নিশা বাৰ্মি চুপাৰীসহ দুজনক আটক। গোলাঘাটৰ সৰুপথাৰৰ নিশা আৰক্ষীৰ নাকা তালাচীত সৰুপথাৰৰ নলনী পথাৰৰ পৰা AA01 NC 6343 নম্বৰৰ এখন বাহনৰ পৰা কেঁচা তামোলৰ বস্তাৰ মাজত 17 বস্তাকৈ বাৰ্মি চুপাৰী জব্দ কৰি সৰুপথাৰ আৰক্ষীয়ে লগতে দুটা সৰবৰাহকাৰীক আটক কৰে। আটকাধীন দুই সৰবৰাহকাৰী হৈছে মৰিগাঁও জিলাৰ লাহোৰীঘাটৰ ছাদ্দাম হুছেইন আৰু নজৰুল ইছলাম। দুইজন লোকক আটক কৰি সৰুপথাৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।